এইটো নোহোৱা হৈছিল যোৱা সোমবাৰে। সোমবাৰৰ পৰা আজি মোটামুটি 9 দিন হ'ল। এই 9 দিন বিচাৰি আছে মানুহ, পোৱা নাই। আজি কিবাকৈ ডেড বডিতে সেই তাতে হাল বাওঁতে তাৰমানে কঠীয়া পাৰিব সজাওঁতে তাতে কোদালত চাদৰখন লাগি তাতে হাল্লা লাগিল। তেনেকুৱাকৈহে পালা। গতিকে তাক দোষীক উচিত শাস্তি দিব লাগে বুলি আমি ৰাইজৰ ফালৰ পৰা আমিও কৈছোঁ। মহিলাগৰাকীৰ নাম কি আছিল? নামটো হেৰি আছিল পম্পী ৰাজবংশী। গৰু আনিব গৈছিল নেকি? গৰু ইয়াতে আনিব গৈছিলে আমাৰ এইখিনিতে। এই গৰুটো আনিব যাওঁতে সেইখিনিক গেলি লৈ গ'ল। লৈ যাই পেলাই তাৰমানে দামৰিটো থকা বুলি তাতে সিয়ে ক'লাক। উদাই সি তাতে নি পেলাই কামটো কৰি তাৰমানে তাতে আহিছিল। ৰাতি ইমান বিচাৰিছোঁ আমি নাপালোঁ। সি আকৌ কয় যে ইয়াতে নাই এনেকুৱা কয়। তাৰপিছতে ৰাইজৰ মানুহ যেতিয়া হন্দালৈ পোহৰ দি পেলাই চালোঁ, চাই পিছত নাপাৰ পিছত সি ৰাতি মোটামুটি 12টা বজাত অকলে বোলে গৈছে। মাকে কৈছে যাই 3টা বজাত আহি ঘৰ পাইছে, কানি কাপোৰ ধুইছে। মাকক বোলে কৈছে তাৰ পৰা কাষাৰো এনেকুৱাকৈ বোলে মাকক কৈছে। সেনেকৈ কানি কাপোৰ ধুই সি বোলে আকৌ আছে 3টা বজাত। গতিকে তেনেকুৱা যেতিয়া 3টা বজাত আছি নিশ্চয় তাৰ ওপৰত আমাৰ সন্দেহ। তাত বাহিৰে কোনো এই ব্যক্তিজনে কোনো কৰা নাই। গতিকে আৰু তাৰ যদি লগ আছে নিশ্চয় ওলাব। সেইটো আমি কাকো ধৰিও বান্ধিও দিব নোৱাৰোঁ। গতিকে তাৰ বিনিময়ত এনেস্থলত তাক যি চৰকাৰে প্ৰশাসনে শাস্তি দিয়ে আমি সুখী হওঁ। এই গাঁতত পুতি যে থৈছিল কোনে প্ৰথম দেখা পালে? এই হাল মাৰাই দেখা পালে। আজি ৰাতিপুৱা দেখা পালে? আজি ৰাতিপুৱা আৰক্ষী প্ৰশাসনে আহিছে? আছে। 5 মে' তাৰিখে কলবাৰী, তামোলপুৰ জিলাৰ কলবাৰী গাঁৱৰ এগৰাকী মহিলাই গৰু আনিব যোৱাৰ অৱস্থাত তেখেতক নিৰুদ্দেশ হৈ আছিল। অতি পৰিতাপৰ বিষয় আৰু অতি ঘৃণনীয় এইটো ঘটনা সংঘটিত হৈছে। আজি 9 দিন পিছত তেখেতৰ ডেড বডি পোৱা গৈছে। গাঁতত পুতি থোৱা অৱস্থাত তেখেতক ডেড বডিটো পোৱা গৈছে। আৰু ইতিমধ্যে আমি স্থানীয় দল সংগঠন হিচাপে এটা দাবী জনাইছোঁ। আচলতে যিজন দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে আমি দাবী জনাইছোঁ। আৰু এই ঘটনাৰ লগত যিসকল জড়িত তেওঁলোককো প্ৰশাসনে অতি সোনকালে বিচাৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু যি বিভাগীয় শাস্তি আছে, যি শাস্তি দিব লাগে।